তোৰ যদি মন আছে কৰ তই চাকৰি সঁচা ফাইনেলি তোৰ সপোন পূৰণ হ'ব এতিয়া বিয়াৰ পাছত ক'ত চাকৰি কৰিবলৈ দিব কিয় হাজবেণ্ডে মানা কৰিব নেকি নাই কিন্তু মাহঁতে পাৰ্মিশ্যন নিদিব চাগে তই জানো সুধিছিলি নাই সোধা কিন্তু মই জানো বোৱাৰী এজনীক ইমানখিনি অনুমতি কোনে দিব ক তে আকৌ নাইট ডিউটিও কৰিব লাগিব মাজে মাজে এবাৰ সুধিতো চা দেউতা একো নাই কি হ'ল কোৱা আকৌ মই চাকৰি এটা পাইছিলোঁ কিন্তু এতিয়া নকৰোঁ বুলি ভাবিলোঁ কিয় নাইট ডিউটি কৰিব লাগিব মাজে মাজে তাৰ পৰা কি হ'ল নাইট ডিউটিহে কৰিবা কিবা বেয়া কামটো নহয় আৰু সকলোৱে যদি নাইট ডিউটি বুলি ভাবি চাকৰিয়ে নকৰে তেনেহ'লে কেনেকৈ চলিব ইমান সহজকৈ ল'ব বুলি মই ভবাই নাছিলোঁ আগৰ পৰাই দেখি আহিছোঁ এজনী বোৱাৰীক নিজৰ জীৱনটো খুলি জীয়াবলৈ দিয়া মানুহ কমেই থাকে সেইবাবে মই ভাবিছিলোঁ আপোনালোকেও মোক আগৰ দিনত বহুত কথাতে বাধা আছিল তেতিয়া মানুহবিলাক সুৰক্ষিত নাছিল গুলী বাৰুদবিলাক য'তে ত'তে ফুটিছিল অসম বন্ধ বুলি ক'লে আমাৰ সকলোৰে ভয় লাগিছিল মানুহ বাহিৰলৈ ওলালেই মাৰপিট কৰিছিল আন্ধাৰ হোৱাৰ লগে লগে অপৰাধ আৰম্ভ হৈছিল কিন্তু এতিয়া সময় সলনি হ'ল শান্তি চুক্তি হোৱাৰে পাছত উগ্ৰপন্থীয়ে অস্ত্ৰ এৰি এতিয়া হাতত কলম তুলি ল'লে নিখুঁত বুলিতো ক'ব নোৱাৰোঁ কিন্তু সঁচাকৈ এতিয়া বহুত সুৰক্ষিত হ'ল মানুহে নিশ্চিন্তে এতিয়া নিজৰ বাবে থিয় দিব পৰা হ'ল আমাৰ বহুত সপোন পূৰণ নোহোৱাকৈ থাকি গ'ল কিন্তু তোমালোকৰ সপোন পূৰণ হ'বই ই যদি কিবা কয় তোমাক মই তাক চাম তেতিয়া